Hello guys, good morning. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই সো সকলোৰে বিহু কেনেকুৱা গ'ল মোৰটো বাৰু ভালেই হ'ল ঠিক ঠাক ঠাণ্ডাৰ মাজতে আৰু তো সেয়াই তো এতিয়া আজি হৈছে কিমান 17 আৰু আজি মোৰ এটা শ্বুট আছে মানে গাঁৱৰে আমাৰ ওচৰৰ ভণ্টি এজনে তাই কৰিম বুলি কৈছে সো এয়া তাকে এতিয়া 11টা বাজিবই হৈছে ওলাই মেলি যাওঁ সিহঁতৰ ঘৰলৈ ওলাই মেলি মানে কি আৰু গা চা ধুলোঁ তো এতিয়া মেকআপটো কৰিবৰ কাৰণে যাওঁ গোটেইখিনি দেখাই আছোঁ আৰু তাই বহুত দিনৰ পৰাই কৰিম কৈ আছিল বাট টাইমিংটো মিলা নাছিল মানে সেই আৰু তো এবাৰ যিহেতু বিহু কেইদিনমান থাকাকৈ আহিছোঁ ভাবিলোঁ একেবাৰে কামটো আৰু কৰিয়ে যাওঁ যোৱাৰ আগতে সো সেয়া এতিয়া যাওঁ যি ঠাণ্ডা ৰ'দো নাই নাজানো আৰু কি হয় এতিয়া ঠাণ্ডাত থাকিব পৰা নাই আৰু চুৱেটাৰ মই পিন্ধাই নাই যিহেতু খুলিবগৈ লাগিব মেকআপ কৰা টাইমত আকৌ নহ'লে মেকআপ কৰি চুৱেটাৰ কৰিলে বেয়া হৈ যাব গতিকে চুৱেটাৰটো নিপিন্ধাকৈ যাওঁ গৈ পেলাই মেকআপ চেকআপ কৰিলেও বাকী কেনেকুৱা কি লুক হয় গোটেইখিনি দেখাই আছোঁ তাত গৈ পেলাই ৰেডি হৈ চাই থাকিব এতিয়া আহি আছোঁ সিহঁতৰ ঘৰলৈ আমাৰ ঘৰৰ ওচৰতে হয় 3-4 ঘৰমান সাৰি পেলাই তো খোজকাঢ়ি আহিছোঁ তো এতিয়া পালোঁহি আৰু সিহঁতৰ ঘৰ তাকে যাওঁ ঐ ক'ত বাহ একেবাৰে গোটেইখন বজাৰ মেলি থৈছোঁ চ' মই এতিয়া আহি পাই গ'লোহি সামগ্ৰী একেবাৰে উলিয়াই থৈছে আৰু ভাগে ভাগে আৰ্টিষ্ট এটাই উলিয়াব মানা কৰিছে গোটেইজনী একেবাৰে অৱস্থা নাইকিয়া হৈ আছে তো মই আৰামত বহি লওঁ যি ঠাণ্ডা বাপৰে এয়া কামিলা ছোৱালী এতিয়া এডাল নতুনকৈ এতিয়া ৰাতিপুৱা কমৰ বন কিনি আনিছে ইডাল কেনেকুৱা অঁ এডাল বেছি ভাল লাগিব মানে জিলিকিব ন ডাঙৰ হ'লে ছোৱালীয়ে ইমান কথা পাহৰে আকৌ ৰাতিপুৱা গৈ পেলাই হেৰি লেন্স আনিবলৈ গৈছে কালি মাক জীয়েক দুজনী গ'ল আনিবলৈ গৈ পেলাই সেয়া নানিলে ৰাতিপুৱাই আকৌ দৌৰিছে স্কুটিলৈ ঠাণ্ডাখনত তো সেয়াই আমাৰ আৰু দায়িত্বশীল মেকআপ আৰ্টিষ্ট আৰু মোৰো মুখখনৰ স্কিনৰ ভিতৰত কিবা খিচখিচা টাইপ ওলাইছে ৰে দেখিছ দেখাতে লাগিছে কিবা কিবি লাগিছে মই কম বুলি ভাবিছোঁ ইয়াতো এনেকৈ ঘৰলৈ আহিলেই এইবোৰ হয় তাত থাকিলে একোৱেই নহয় ঘৰলৈ যোৱাবাৰ আহিছোঁ পিম্পল উঠিলে এইবাৰ আকৌ এলাৰ্জি নিচিনা গোটেই মুখৰ ভিতৰত সৰু সৰু ঘামুচি টাইপ উঠিছে হাতখন যা যা তো এতিয়া চবতছে অশান্তি পোৱা কামটো কৰিব গৈ আছোঁ সেইটো হ'ল লেন্স লগোৱা এবাৰ জীৱনত ছেকেণ্ড টাইম হ'ব আৰু যি কিবাকৈ খচুৱাই থাকে চকুটো কিবা ভাৰী ভাৰী টাইপ লাগি থাকে মেলিব নোৱাৰা টাইপ তাকে লগাওঁ আৰু ভগৱানৰ কৃপাত ভাল লাগিব অকণমান লগা মাই গড সময় চকুটো ঘূৰাব লাগে নহয় কেনেকৈ আছিলে পাহৰি থাকিলোঁ নহয় মাম্মি ইমান টিপ কৰিছোঁ নহয় কিবা এনেকৈ চাব লাগে মোক কৈ তেনেকৈ লগালে জলদি হয় লগাই ল'বলৈ হে কাটচোন একো নহয় লগা মই সেইখিনি কাটি দিম লগাওঁ মই মানে এই বস্তুটো এইটো ইয়াত অলপ সোমোৱাই ল'ব লাগে তাৰপিছত তই চকুটো এনেকৈ কৰি পেলাই তললৈ দি পেলাই হেৰি কৰিব লাগে কেৰি দিম ক'ত লাগিলে ফুৰিছে চকুডাল এনেকৈ কৰ ইটো চাইডে চাই লাগি গ'ল লাগিলে মা কচম চিয়'ৰ সেইবিলাক কোনে লগাই নলগাওঁ কিন্তু জীৱনত আৰু কৃষ্ণ
মনটো সৈতে ছেম নেকি কালাৰটো ধৰিবই পৰা নাই দেখোন এইটো অলপ হেৰি টাইপত আনিলে যে পুৰি বে পুৰে পুৰেতো পানীটো দিলে নুপুৰে চুইম বেগ লগাই দিছিলোঁ মই বহুত টকাতো লগাইছিলোঁ গাইজ ফাইনেলি লেন্স লগোৱা মিছন ছাকচেছফুল হ'ল আৰু মোৰ এতিয়া অৱস্থা বেয়া বহুত টাইমলৈকে ফিল হৈ থাকে জানানে খচ 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 কৰি থাকে আৰু মেলিব নোৱাৰে ভালকৈ ধন্যবাদ আপুনি এখন জোৰছেও ক'ব পাৰে ভাল লাগিছে বুলি প্ৰশংসা কৰিব পাৰে চ' গাইজ যেতিয়া মেকআপ ষ্টাৰ্ট কৰোঁ আৰু নহ'লে বহুত দেৰি হ'ব অলৰেডি তাই লেট কৰিলে 11টা বাজিলে চাগে ন তো চ' গাইজ মেকআপ ডান এতিয়া কমপ্লিট চব কৰি হৈ গ'ল তো এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ লোকেশ্যনত আৰু ৰ'দো অলম'ষ্ট গ'লেই আৰু ৰ'দটো নাই বাৰু আজি তো এতিয়া যাওঁ আমি তাত গৈ লোকেশ্যনো দেখাই আছোঁ চাই থাকিব তো গাইজ এতিয়া আমি সেইফালে লোকেশ্যন পাই গ'লোহি এতিয়া অলম'ষ্ট কেইটা বাজিলে ঐ কেইটা বাজিলে দুটা চ' 2টা বাজি গ'ল আচ্ছা 3টা বাজিব হ'ল তো এতিয়া আমি পাইছোঁ ৰ'দো গ'ল চ' এতিয়া আৰম্ভ কৰোঁ আৰু শ্বুটৰ কাম এতিয়া আমি নগাঁৱতে অকিনাবাত আহিছোঁ তো ইয়াতে কৰোঁ মাহঁতো আহিছে সেইয়া পিছফালে চব ৰাইজ আছে তো আৰম্ভ কৰোঁ আৰু এতিয়া চাপৰ এই আমাৰ ফটোগ্ৰাফাৰক দেখাই দিওঁ অলপমান
গাইজ এতিয়া ফটোশ্বুট কমপ্লিট হৈ গ'ল এতিয়া বিৰাটেই ভোক লাগিছে ৰাতিপুৱাই যি খোৱা এতিয়ালৈকে মই একো খোৱা নাই চ' কিবা এটা খাই লওঁগৈ এতিয়া তাৰপাছত আৰু একদম ডাইৰেক্ট ঘৰ যাম মেকআপবোৰ ৰিমুভ কৰিম তাৰপাছত অলপমান শান্তি লাগিব আৰু দেই আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট হাই বুলি কৈ দে ভাই ঠিক আছে খাই লওঁগৈ ব'লক চ' এতিয়া চবেই পেট পূজা কৰি লওঁ বিৰিয়ানী অৰ্ডাৰ কৰিছোঁ খাই লওঁ এতিয়া তাৰপিছত লগ পাই আছোঁ দাদা ত' এতিয়া আমাৰ ফটোশ্বুট হ'ল কমপ্লিট খাই বৈ এতিয়া আজৰি আৰু এতিয়া অলপমান পেটটোৱে শান্তি পাইছে তো এতিয়া যাওঁ আৰু ইফালে ৰ'দো নাইকিয়া হ'ল ঠাণ্ডাও লাগিছে তো এতিয়া ঘৰত যাওঁ ঘৰত গৈ কাপোৰ কানি চেঞ্জ কৰি মেকআপ ৰিমুভ কৰিলেহে এতিয়া শান্তি লাগিব